তো হেনেকৈ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈকে। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিমাংশু ডেন্সাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ আজি ইউটিউব চেনেলত 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল, কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। এনেকৈ যাতে আগলৈকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি থাকে তাকে আশা ৰাখিছোঁ। আপোনালোকক কৈছিলোঁ যিহেতু মই 50,000 ছাবস্ক্ৰাইবাৰ হ'লে চেলিব্ৰেট কৰিম, সেইবাবে চেলিব্ৰেট কৰিবলৈ এটা সৰুকৈ কিবা অৰ্ডাৰ দিছোঁ, সেইটো আপোনালোকক আনিবলৈ যাওঁ। তাৰপিছত সকলোখিনি আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো যাতে শেষলৈকে চাই থাকে তাকে আশা ৰাখিছোঁ। তো বলক, যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। তো এনেকৈয়ে মোৰ 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ যায়, চেলিব্ৰেট কৰিলোঁ। আপোনালোকে ইমান কম সময়তে মোক ইমানখিনি মৰম দিয়াৰ বাবে দিলছে, থেংক ইউ ছ' মাছ গাইজ। মোৰ নেক্সট ভিডিঅ'টো আহি আছে Q&A ভিডিঅ', যিটো মই কৈছিলোঁ 50,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে মই Q&A ভিডিঅ' বনাম। আপোনালোকে যিমানখিনি প্ৰশ্ন সুধিছে সেইখিনি মই উত্তৰ দিম, আৰু আপোনালোকে যদি এতিয়াও যদি সুধিব লগা কিবা আছে তেন্তে সুধিব পাৰে, মই সকলোবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যেনেকৈ আপোনালোকে মোক কম সময়তে 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে, তেনেকৈ যাতে কম সময়তে 1 লাখ কৰি দিয়ে তাকে আশা কৰিছোঁ। মোক কেইটামান ল'ৰা বা ছোৱালী লাগে যিটো ভিডিঅ' বনাবলৈ অলপ ভাল হ'ব, কাৰণ এজনে ভিডিঅ' বনালে সিমানটো ভাল নালাগে। যেতিয়া 2-3জন লগ হ'ব তেন্তে ভিডিঅ' বনাই ভাল লাগে আৰু ভিডিঅ'টো চাই ভাল লাগে। তেন্তে যদি কোনোবাই ইচ্ছা কৰে তেন্তে মোক কমেণ্ট দি জনাব, মই নিশ্চয় যোগাযোগ কৰিম। হৈ গ'ল চেলিব্ৰেট হৈ গ'ল। আৰু মানে যিটো মোক পুৱাই এক্সাম হৈছিল সেইবাবে মই আৰু ৰাতিলৈ ইমান একো কৰি নাথাকিলোঁ, ঘৰৰ সকলো অলপমান চেলিব্ৰেট কৰিলোঁ, চাহ পানী খাই খতম কৰি দিছোঁ। ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ' Q&A ভিডিঅ' অপেক্ষা কৰি থাকক।